নমস্কাৰ ষ্টুডিঅ'ত আবেলিৰ বাতৰিত মই বিকাশ কলিতা আপুনি চাই আছে এডিবি নিউজ ৰাজ্যৰ চৌদিশে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 570তম জন্ম জয়ন্তী উদযাপন কৰা হৈছে মাজুলী বৰপেটা শুৱালকুছিকে ধৰি বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে মহাপুৰুষজনৰ জন্ম জয়ন্তী শুৱালকুছিতো পালন কৰা হৈছে মহাপুৰুষজনৰ 570তম জন্ম জয়ন্তী আমি শুৱালকুছিলৈ যাব খুজিছো আমাৰ শুৱালকুছিত উপস্থিত আছে আমাৰ দুজনকৈ জ্যেষ্ঠ সাংবাদিক মৃগাংক কলিতা আৰু অৰূপ ৰাভা আমি তেওঁলোকৰ ওচৰলৈ যাব খুজিম আমাৰ প্ৰথমতে যাবলৈ খুজিছো আমি অৰূপ ৰাভালৈ আমাৰ অৰূপ ৰাভা আৰু ফোনটো আমাৰ পাও যদি হয় বিকাশ আমি আজি উপস্থিত আছো বস্ত্ৰনগৰী শুৱালকুছিৰ মাজমজিয়াত অৰ্থাৎ বজাৰ চকৰ শংকৰ মন্দিৰৰ সন্মুখত আমি আজি আপোনালোকক দেখুৱাব বিচাৰিছো যে শংকৰ মন্দিৰ যে দৃশ্যাংকলী পৰিৱেশ চলি আছে আমি আপোনালোকক ভিতৰত লৈ যাব চেষ্টা কৰিছো আহক হয় আমি ইয়াত ফুট এটা ল'ম হয় আপোনালোকে দেখুৱাব বিচাৰিছে যে বহুতো ভক্তমানৰ ইয়াত বহুতো দৃশ্যাংকলীবিলাক বহুতো দেখুৱাব বিচাৰি আছোঁ যে চাৰিওকাষ মুহূৰ্তত শুৱালকুছিৰ যি পৰিৱেশ যি ভক্তমানৰ পৰিৱেশ চলি আছে যে ভাগৱতৰ যাত্ৰা শুভযাত্ৰা আহি গৈছে আপোনালোকক কেমেৰা পাৰ্চনক দেখুৱাব বিচাৰিছে যে ভাগৱতৰ শুভযাত্ৰা আহি আছে এই মুহূৰ্তত হয় ধন্যবাদ অৰূপ আমি আপোনাৰ ওচৰত আকৌ আহিম পুনৰ আহিম আপোনাৰ ওচৰলৈ এতিয়া আমি যাবলৈ খুজিছো শুৱালকুছি আৰু এজন আমাৰ সাংবাদিক আছে জ্যেষ্ঠ সাংবাদিক মৃগাংক কলিতা হয় মৃগাংক কলিতা হয় আপুনি কেনেকুৱা ধৰণৰ পৰিৱেশ বৰ্তমান আছে শুৱালকুছিত বিস্তৃতভাৱে জনাওক মৃগাংক হয় বিকাশ মই বৰ্তমান উপস্থিত আছোঁ শুৱালকুছি বস্ত্ৰনগৰীৰ শংকৰধামত মই কেমেৰা পাৰ্চন ধ্ৰুৱক মই দেখাবলৈ চেষ্টা কৰিব দিছোঁ যে মন্দিৰৰ ভিতৰত যিখন ধৰ্মালোচনী সভা চলি আছে মই কেমেৰামেনক অনুৰোধ জনাম যে সেইখন সভা যাতে দেখাবলৈ চেষ্টা কৰে খন্তেক পিছতে এইখন সভা সমাপ্ত হোৱাৰ লগে লগে এইফালে খোলা গীতৰ আয়োজন কৰা হৈছে মন্দিৰৰ ফালৰ পৰা সেই প্ৰস্তুতি শুৱালকুছিত সচৰাচৰ দিনৰ ভাগত ভাওনা প্ৰতিযোগিতা দেখুওৱা হয় যে আজি আপোনালোকক দেখুৱাব মই সুখী হৈছোঁ যে ৰাতিৰ ভাগতো যি ভাওনা ৰাস্তাত কৰা হৈছে আপোনাৰ কেমেৰামেন মই বিশেষভাৱে অনুৰোধ জনাম যে নাটখনৰ ক্ষুদ্ৰ অংশ হ'লেও আমাৰ এডিবিৰ ভিউৱাৰ্ছক দেখাবলৈ চেষ্টা কৰে কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলে ৰাম মনে পদে পদ্ম স্মৰে হস্তে কৰে কাম ধন্যবাদ থাকিল দুইজন সাংবাদিকলৈ আমি আকৌ আপোনালোকৰ মাজলৈ আহিম ষ্টুডিঅ'ৰ পৰা মই বিদায় মাগিলো ধন্যবাদ শুভৰাত্ৰি যে আপোনালোকে আমাৰ 1000 ছাবস্ক্ৰাইবাৰ হ'ব আৰু কেইটা মানে বাকী আছে আৰু বুজা নাই আপোনালোকে উঠাই দিয়া আৰু একদম হিলাই দিয়া বুজা নাই আপোনালোকে একদম মানুহ মূল্যটো বাচা টান জানে আপোনালোকে গতিকে এইটো ভিডিঅ' লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই নমস্কাৰ